প্ৰেমিকৰ ঘৰত প্ৰেমিকাক অত্যাচাৰ খুটাত ৰছীৰে বান্ধি নিৰ্মম প্ৰহাৰ প্ৰেমিকাৰ অজ্ঞাতে প্ৰেমিক বহিছিল বিয়াত জবাবদিহি কৰিবলৈ গৈ পাশবিক নিৰ্যাতনৰ বলি এই দৃশ্যলৈ মন কৰক খুটা এটাত ৰছীৰে পকাই পকাই বান্ধি থোৱা হৈছে এগৰাকী মহিলাক নিৰ্যাতিতা মহিলাৰ বিকট আৰ্তনাদ এই ভয়ংকৰ দৃশ্য হোজাই মুৰাচাৰৰ মহিলাগৰাকীৰ প্ৰেমিক মেহবুব আলমৰ পৰিয়ালৰ লোকে এনেদৰে নিৰ্যাতন চলাই মহিলাগৰাকীক এজন ল'ৰা মোক নিব বুলি কৈ মোৰ ল'ৰা ছোৱালী বাৰী ঘৰ স্বামী সকলো শেষ কৰিলে কৰি মোক বিয়া পাতিম বুলি কৈ মোক নিলে এদিন নি সি উভতি গ'লে মোক তই সিদিনাখনো তেওঁলোকৰ মানুহে মোক মাৰি পেলাই এই থানাৰ ওচৰত দিলে মহিলাগৰাকীৰ সৈতে মেহবুবৰ আছিল অবৈধ প্ৰেম তাৰ পৰিণতিত মহিলাগৰাকীক তালাক দিছিল স্বামীয়ে কিন্তু শুকুৰবাৰে মহিলাগৰাকীৰ অজ্ঞাতে গোপনে বিয়াত বহিছিল প্ৰেমিক মেহবুব গতিকে মেহবুবক জবাবদিহি কৰিবলৈ আহিছিল প্ৰেমিকা এইগৰাকী মহিলা কিন্তু মেহবুবৰ ঘৰলৈ আহি এনেদৰে নিৰ্যাতনৰ বলি হয় অৱশেষত অচেতন অৱস্থাত মুৰাচাৰ আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি নীলবাগান চিকিৎসালয়ত ভৰ্তি কৰে অৱশ্যে বৰ্তমানলৈকে কোনো এজন অভিযুক্তক আটক কৰা নাই আৰক্ষীয়ে